অকণমান দেৰি হ'ল এতিয়া আমি ইয়াতে চাহ পানী খাই ল'লোঁ মোৰ পিছফালে আছে সত্ৰটো আপোনালোকক মই দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আমি ৰাতি ইয়াতে অহাকালি ৰাতি 8টা বজাত আহি পাইছোঁ আৰু ইয়াতে আজি ৰাতিপুৱা 4টা বজাত আহি পাইছোঁ বহুত ধুনীয়া জাগাখন বহুত ভাল লাগে আপোনালোকক মই দেখাই আছোঁ গোটেই এৰিয়াটো আমাৰ ইয়াতে ভাত তৰকাৰী বনাই আছে এই খুৰাহঁতে এয়া দালি খুৰাই দালি বনাই আছে আৰু এইটো মোৰ জেঠা হয় ইয়াতে ভাত আঞ্জা বনাই আছে এতিয়া ক'ব গ'লে পুৰা এৰিয়াটো বহুত ডাঙৰ ভাল লাগে আৰু ইমান ডিচিপ্লিন বহুতে ভাল কোনো জাগাত প্লাষ্টিক বা পানীৰ বটল প্লাষ্টিকৰ সেইবিলাক একো কৰা নাই বহুত চাফ চিকুণ একদম ভাল লাগিছে আহি এইটো আমাৰ আইতা হয় আমাৰ ওচৰৰে আইতা আমাৰ ওচৰ চুবুৰীয়া হয় আইতাজনো আহিছে আমাৰ লগত আৰু ইখন হ'ল আমাৰ বাছখন যিহত আমি আহিছোঁ আমি ইখন বাছতে আহিছোঁ মই প্ৰথমৰ পৰা ভিডিঅ' কৰিব নোৱাৰিলোঁ তাৰ কাৰণে ক্ষমা কৰি দিব এইখন হ'ল আমাৰ বাছখন বহুত ডাঙৰ বাছ এতিয়া আইতা ফটো উঠাব কৈ আছে ঢিকাল লগাই দিছে ফটো উঠাব লাগে বোলে এতিয়া ফটো উঠাম আৰু এইটো হ'ল দীপিকা আণ্টি হাই কৈ দিয়া হাই এইটো আমাৰ আইতা হয় গুৱাহাটীৰ আইতা আমাৰ লগতে আহিছে এইটো মোৰ মামা আইতাও আহিছে আৰু এইজন হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিমূৰ্তি ইয়াত ধুনীয়াকৈ সজাই ৰখা হৈছে আৰু এইখন হ'ল মধুপুৰ সত্ৰৰ মূল দুৱাৰ আৰু এইখন হ'ল মধুপুৰ সত্ৰৰ মেইন সত্ৰখন বহুত ডাঙৰ ভাল লাগিছে সত্ৰটো